হৈ গেল ডিম হৈ গেল আমলেট হৈ গেল বাপ ৰে বাপ ইমান ৰ'দ্ৰু কি কৰি আছা ৰে ডিম ৰ'দতে হৈছে নেকি বাপ ৰে ইমান গৰম তেল ইমান গৰম হৈছে বাপ ৰে বাপ ডিম ডিম বাপ ৰে বাপ ইমান গৰমত এই গৰমত চাওক তাৱা হাতে গৰম হৈ আছে এই ৰ'দত ডিম ভাজিব বোলে আমলেট বনাবি না না ভুজি হ'ব না হৈছে নেকি গৰম অলপ হৈছে বাপৰে ইমান ৰ'দ এ বহুত ৰ'দ লাগছে দে হ'ব না হ'ব এই যে পকা পকা হৈ আছে তেল দিয়াৰ কাৰণে অলপ ই হ'ব এই যে পকা পকা হৈ আছে তো হয়তো এই অলপ নিমখ লৈ আহ নিমখ লৈ আহ অলপমান নিমখ দিব লাগিব গৰম হৈছে তো এই যে গৰম হৈছে হ'ব অলপ টাইম লাগিব হৈছে তো এই যে পকা হৈছে পাল্টি কৰি দি নাই পাল্টি নহ'ব ইমান গৰম হোৱা নাই না হৈছে আৰু কি হৈ গ'ল না আৰু নিমখ দিয়ক অলপমান বাছ হৈ যাব অকণমান ঘূৰাই দিয়া নাই নকৰিব আগুন নহয় তাতো যিমান হিট হৈছে পকা পকা হৈ গৈছে দেখোন আচৰিত হৈ গেল ডিম হৈ গেল আমলেট হৈ গেল বাপ ৰে বাপ ইমান ৰ'দ্ৰু ইমান গৰম চাওক কণীটো আমলেট হৈ গ'ল চাওক নপৰে চাওক